মানুহৰ দাম। কুকুৰ মেকুৰী দৰে কোনোবা দুৰ্বৃত্তই মাৰি থৈ গ'ল এজনক সৰু চকুত। হাজাৰ জনৰ মাজতে ফুল কোমলীয়া নিষ্পাপ বৰুণ বৰ্ণালীহত নৰখাদক মানুহৰ চিকাৰ হ'ল এই জনঅৰণ্যতে। এইখনেই আমাৰ সমাজ, এইখনেই অসমীয়া জাতিৰ সমাজ। যি অসমীয়াই পাৰ চৰাইটোৰ মাৰিবলৈ কুণ্ঠাবোধ কৰিছিল, সেই অসমীয়াই আজি ফাকু খেলে মানুহৰ তেজেৰে। ৰঙৰ সলনি ৰাঙলী কৰে, হাত ৰাঙলী কৰে তেজেৰে। মাতৃ পূজা দিব খোজে সুলভ নৰসংগীতেৰে। নৈবেদ্যৰ উপাচাৰ যে তাতো কয় তুল্য। এই পৃথিৱীত এতিয়া বস্তুৰ দাম আকাশলংঘী হৈছে, আৰু মানুহৰ নামে শূন্যৰ ভয় চলিছে। মানুহৰ হৃদয় বনাব পৰা শক্তিবোৰ হেৰাই গৈছে নিষ্ঠুৰতা অতল গহ্বৰত। গোটেই পৰিৱেশটোৱে এটা অন্তহীন নীৰৱতা। কোনেও মূৰ তুলি সুধিব পৰা নাই আচলতে মানুহৰ দাম কিমান। ধন্যবাদ।